Hey hello everyone, মোৰ নাম বিৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ' বিডি ব্লগছত আৰু বহুত বেছি দেৰি হৈ গৈছে কাৰণ ভূকন্দে এতিয়ালৈকে নাই কমে 5-6 বাৰমান কল কৰিলে যে জল্দি আহা মই ৱেইট কৰি আছোঁ আৰু জল্দি ওলাই দিওঁ আৰু ক'ত গৈ আছোঁ কি কৰি আছোঁ থাম্বনেইল গোটেইখিনি আপোনালোকে দেখা পাই গম পাই গৈছে ক'ত গৈ আছোঁ কি কৰি আছোঁ তো ভিডিঅ'টো চাই থাকক বহুত বেছি দেৰি হৈছে তো এয়া হৈছে অসমৰ জনপ্ৰিয় জ্যোতি চিত্ৰবন আৰু মই আছোঁ এতিয়া গেটত কাহিলীপাৰাত যোনটো আছে ধুনীয়াকৈ আহিলোঁ এতিয়া আৰু আমাৰ বহুত দেৰিয়ে হ'ল আহা তো এতিয়া আমি যাওঁ ভিতৰলৈকে বাইকখন অলৰেডি পাৰ্ক কৰিলোঁ বাছ আপোনালোকক দেখুৱাবৰ কাৰণে ওলাই আহিছিলোঁ বাহিৰত তো যাওঁ বলক ভিতৰত আৰু কি হয় কি নহয় গোটেইখিনি চাই থাকক একদম বঢ়িয়াকৈ তো আজি মই ইয়াতে আহি মানে মই বহুত ভাগ্যৱান যে এজনী বহুত ডাঙৰ ইউটিউবাৰক লগ পাইছোঁ এইটো হৈছে আমাৰ মৃগাক্ষী লগৰ মানে একদম বিগ ফেন মই সঁচাই কৈছোঁ ইমান ভাল ভিডিঅ'জ বনাই ইমান মানে কি ক'ম আৰু তো কেনেকুৱা লাগিছে আহি তো সেইটোৱে আৰু সেইফালে আমাৰ বন্ধা গৈ আছে আমিও যাওঁ আৰু কি মুভিৰ শ্বুটিং মানে শ্বুটিং বোলে চৰি লঞ্চ আছে ট্ৰেইলাৰ লঞ্চ আছে যি আছে গোটেইখিনি দেখুৱাই আছোঁ তো তাৰ কাম আছে বুলি কৈ আছে দেখিছে আপোনালোকে আৰু আহিল বহুত দেৰিকৈ তো ইমান দেৰি কিয় হ'ল অলপ কাম আছিল সেইটো আকৌ কামেই আছিল তাৰ অকল কামেই থাকে তো আহিল বাৰু আয়ন আৰু আমাৰ দুয়োটাৰে মানে এটা মজা প্ৰজেক্ট এটা আহি আছে তো সেইটো আপোনালোকে একদম মজাকৈ চাব শুনিব গান এটাই হয় অফক'ৰ্ছ তো সেয়াই আৰু আগত বহুত মানুহ আছে লগ কৰাই আছোঁ অগ্ৰজ বুলি ক'ম নে অনুজ বুলি ক'ম নে বন্ধু বান্ধৱী বুলি ক'ম মই বুজি পোৱা নাই তাৰমানে মনত এটা ভাৱ হয় ইয়ালৈ আহিলে এইখিনিলে আপোনালোকেতো ইয়াৰ ইতিহাস নাজানে কেনেকৈ এইবিলাকৰ লগত জড়িত মই ইয়াত নিজকে খুব সৰু সৰু লাগে গতিকে সকলোতকৈ কনিষ্ঠ মই এই মৰম লগা ল'ৰাটোতকৈ মই কনিষ্ঠ ইয়াত মোৰ ভাল লাগে ৰবিৰ কথাত মোৰ খুবেই ভাল লাগে আৰু মই কওঁ যে হ'ব লাগে আৰ্টিষ্ট ৰবিৰ দৰে স্বচ্ছ আৰু কোনো যি ভূষণে যিটো কৰি আছে সম্পূৰ্ণ নিজৰ বলত পাকিস্তানত গৈছে মই আকৌ দেখিবলৈ মাৰিবই নেকি ঠিক নাই মাৰিলে আকৌ মই যাব লাগিব কাৰণ ইণ্টাৰনেশ্যনেল হেৰিবিলাকত মই যাওঁ আজি এই প্ৰেক্ষাগৃহত উপস্থিত আটাইজনলৈ নতশিৰে মোৰ সেৱা যাচিছোঁ বজেন্দা আছে ঠাকুৰ ডাঙৰীয়া আছে বগদা আছে আৰু আটাইবোৰ ভাই ভনী খুব ভাল লাগিছে ইয়ালৈ আহিবলৈ পায় কাৰণ এখন ছবি যেতিয়া ৰিলিজ হয় যেতিয়া মুক্তি পায় মনত এটা আনন্দ জাগে কিন্তু প্লেনিং মতে কাম কৰিব লাগিব এইবাৰ সিহঁতক হাৰি যাবলৈ দিয়া নহ'ব এইবিলাকত বম ব্লাষ্ট কৰি সিহঁতে এষ্টাব্লিছ কৰিব বিচাৰিছে যে সিহঁত এতিয়াও সক্ৰিয় হৈ আছে সিহঁত লিডাৰ হাৰ্ড ক'ৰ টেৰৰিষ্ট মষ্ট ৱান্টেড কবিতা লিখি পথাটো বতৰা তোমালে বুলি ৰুবাহি আহি মোৰ হৃদয় লুকা চুপিয়া খেলব খেলব ইচিক মিচিক ৰাজা একবাৰ দে হুকুম ৰাণীক ভাল পাইলে অনুমান নহয়
পুলিচৰ ইনফৰমেশ্যন কংক্ৰিট হ'ব। তো আজি আমাৰ মাজত আছে জনপ্ৰিয় চিৰসেউজ অভিনেতা আমাৰ ছাৰ ব্ৰজেন ছাৰ। তো ছাৰ ছবিখনৰ বিষয়ে কিবা কওক। ছবিখনৰ বিষয়ে কোৱাৰ আগতে ছবিখনৰ নিৰ্মাণ প্ৰক্ৰিয়াটোত মই কিয় ইমপ্ৰেছড হ'লোঁ সেইটো কওঁ। মানে সাধাৰণতে কি হয়, এখন যেতিয়া ছবি কৰা যায় তেতিয়া এনেওতো ছবি কৰাটো খুব ব্যয়বহুল, আৰু ছবিৰ ক্ষেত্ৰত সাধাৰণতে খুব যিখিনি জনা টেকনিচিয়ানছ তেওঁলোকক লোৱা হয় বা বহুজন তাৰ লগত মিলিত হয়। এই ছবিখনত মোৰো এটা ধাৰণা লৈ পেলাই মই যেতিয়া শ্বুটিং স্পটলৈ গৈছিলোঁ, তালৈ গৈছিলোঁ, মই ভাবিছিলোঁ যে বহুত টেকনিচিয়ান থাকিব বা তেওঁলোকৰ প্ৰডাকশ্যন বয় বেলেগ বেলেগ থাকিব, বাট ইট ৱাজ নট ডেট। অৱশ্যে মোৰ শৈলীটো মোৰ যিটো কাম কৰাৰ পদ্ধতি সেইটোৰ লগত তেওঁলোকৰ মিল পাইছিলোঁ, কাৰণ মই অকণমান ওৱান মেন আৰ্মি টাইপ কাম কৰোঁ আৰু মই নিজে বহুত বস্তু হেণ্ডেল কৰোঁ, কাৰণ সেইখিনি কথা মই আয়ত্ব কৰি লৈছিলোঁ ছবি কৰাৰ আগতে। আৰু এওঁলোকৰ দেখিছিলোঁ যে যিটো টীম আছিলে এওঁলোকৰ হৰগৌৰীৰ যিটো টীম আৰু গোটেইখিনি ডেকা ল'ৰা, আৰু তেওঁলোকৰ অদ্ভুত উদ্যম মই দেখা পাইছিলোঁ, আৰু তেওঁলোকে সকলোৱে মিলি কামবোৰ ভগাই লৈছিলে। কোনোবা এজন টেকনিচিয়ান হৈ পৰিছিলে, মানে লাইটৰ কাম মই কৰিছিলে, কোনোবাই ৰিফ্লেক্টৰৰ কাম কৰিছে, কোনোবাই হয়তো ট্ৰলিখনকে পুছ কৰিছে, মানে মিলি জুলি গোটেই কাম কৰাটো মোৰ চবতকৈ বেছি ভাল লাগিল। দেট ইজ এ প্লাছ পইণ্ট। এণ্ড তেওঁলোকৰ আৰু এটা বস্তু মোৰ ভাল লাগিলে যে মোক ছিনিয়ৰ হিচাপে সন্মান দিয়াটোতো সেইটো শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহে মৰম কৰে, সেইটো এটা বেলেগ বস্তু। কিন্তু কেতিয়াবা যদি মই কিবা এটা দেখিছোঁ যে এই শ্বটটো এনেকৈ ল'লে ভাল হয় বা এই কথাখিনি এনেকৈ ক'লে ভাল হয়, কোনো ৰিজিডিটি নাই, তেওঁলোকে হোল হাৰ্টেডলি একচেপ্ট কৰে আৰু সেইমতে এক্সিকিউট কৰে, দেন এই ফ্লেক্সিবিলিটিটো দেখি মোক খুব ভাল লাগিলে। ওৱান শুড হেভ দেট ফ্লেক্সিবিলিটি, বিকজ এইটো যদিও ইটছ ডিৰেক্টৰ্ছ মিডিয়া, বাট অভিজ্ঞতা কাউণ্ট কৰে। আৰু এইবাৰ আহোঁ ছবিখনৰ যিটো মূল বক্তব্য, সেই বক্তব্যটো হ'ল যে এই টেৰৰিজিমৰ পৰা গোটেই ছ'চাইটিখনে কেনেকুৱা কষ্ট পাবলগীয়া হয়, বা এতিয়া ৱৰ্ল্ড এজ এ হোল আচলতে ভাবিবলৈ গ'লে টেৰৰিজিম চলি আছে, নহয় জানো? ইটছ এ কাইণ্ড অফ টেৰৰিজিম। আজি ইউক্ৰেইনক ৰাছিয়াই আক্ৰমণ কৰি আছে, যুদ্ধ চলি আছে, ইজ ইট নট টেৰৰিজিম? আজি চাইনাই থ্ৰেটেন কৰি আছে নেইবাৰিং কাণ্ট্ৰিত, ইজ ইট নট টেৰৰিজিম? চ' এই টেৰৰিজিমৰ অন্ত নপৰালৈকে মানুহ আচলতে সুখী হ'ব নোৱাৰিব, আৰু মানুহে মানুহৰ দৰে সমাজ পাতি বাস কৰিব নোৱাৰিব। আৰু এই টেৰৰিজিমৰ এগেইনষ্টেই এই ছবিখনত বক্তব্য ৰখা হৈছে। আৰু টেৰৰিজিমে যে চকুৰ পানীৰ বাহিৰে একো নিদিয়ে, সেই মূল কথাটোকে এই ছবিখনত মানে চেষ্টা কৰা দেখিব পাব। তো সেয়া আশা কৰিছোঁ যেন মুভিখন একদম বহুত ভালকৈ আমি সকলোৱে যাওঁ, উপভোগ কৰোঁ। আৰু 25 নৱেম্বৰত ৰিলিজ হ'ব। হয়, তো আমি সকলোৱে যাম, আৰু ছাৰৰ লগত লগ পায়ো বহুত ভাল লাগিল। তো সদায় দেখি আহিছিলোঁ, আজি লগ পালোঁ প্ৰথমবাৰৰ বাবে, খুবেই ভাল লাগিল। বহুত ধন্যবাদ। তো সেইটোৱে আৰু ধন্যবাদ। তুমি খালা? নাই খোৱা জলদি। খাওঁ পানী লাগছে মোৰ আগতে। ORS দিছে দেখোন। ORS মই ORS বেয়া পাওঁ। ভাল বস্তু, এইটো খালে এনাৰ্জি পাবা। আয়নৰ দেখিছাতো কি বডি একদম ORS খাই খাই। তো আমাকে দিছিলে খাবৰ কাৰণে, খাওঁ। এক দেখি মানে মোৰো ভোক লাগি গ'ল। কি খাইছা? বেচনৰ বৰফি। তামাম টেষ্টি ন? এইটো কচুৰি, মই খাই দিওঁ একদম। মই এইবিলাক নাখাওঁ দেই, মোৰ বেয়া। তো আজি আমি আমাৰ ইয়াতে গোটেইখিনি খতম, আৰু মানুহজনক এতিয়া দেখাই আছোঁ ভিডিঅ'ত, কাৰণ পূৰা ব্যস্ত হৈ আছিল ভিতৰত, আৰু ৰিচেণ্টলি বাংলাদেশৰ পৰা আহিল। বাংলাদেশৰ পৰা আহি প্ৰথম তো সেইটোৱে আৰু। বাকী বঙালীতে কিবা সুধো, কেরম লাগলো? ভালো লাগো, ভালো লাগলো, ভালো 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 দারুণ দারুণ। মাছ খেয়েছো কিনা? খাইছে খাইছে পুরা খাইছে ইলিশ
ইলিছ মাছ তো ঠিকে আছে এতিয়া কাজু খাই আছোঁ এতিয়া কাজু আৰু খালোঁ মই এইবোৰ দেখিছে আপোনালোকে আৰু এতিয়া আমি ওলাই দিওঁ ইয়াৰে পৰা আৰু মুভিখন আমি চাব যাম ভালকৈ আহি আছে 25 নৱেম্বৰ 25 নৱেম্বৰত আহি আছে ৰন তো আপোনালোকে একদম চাবলৈ নাপাৰিব আৰু ট্ৰেইলাৰৰ অকণমান ক্লিপছ দিছোঁ বাৰু আৰু মেইন ট্ৰেইলাৰটো আপোনালোকে চাৰ্চ কৰিব পাই যাব ইউটিউবত তো সেয়াই আছিল ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে কি কৰিব জানে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আজি বনোৱা একো প্লেন নাছিল ঘপককৈ ফুকন দাই ক'লে যে ব'ল যাওঁ এনেকৈ সেয়া আছে তো আহিলোঁ আৰু বহুত ভাল লাগিল বাৰু সকলোকে লগ পালোঁ তো সেয়াই আৰু আগলৈকে ভিডিঅ'বোৰ চাই থাকিব টিল দেন টেক কেয়াৰ বাই বাই